থোৱা কলমবিলাক দোৱাত কলম চিয়াহীবিলাক লৈ পেলাই তেতিয়াৰ পৰা মোৰ গানে আজিও শাসক গোষ্ঠীৰ বিৰুদ্ধে মাত মাতি আহিছে আজিও। গতিকে মোৰ লগততো কোনো কথাই নাই দিয়াচোন। মই গান গাম মোৰ পাৰিশ্ৰমিক ল'ম, সেইটো বেলেগ কথা। কিন্তু এনেই আৰু একাউণ্টছত কোনোবাই ভৰাই দিব এই ইম্পচিবল, এইটো বেয়া কথা, এইবিলাক নহয়। এইটো কেনেকুৱা ধৰণৰ এক সংস্কৃতিৰ কাৰণে কেনেকুৱা ধৰণৰ চিন্তা বুলি ক'ব বিচাৰে আপুনি? চেডো কৈ আছোঁ আচলতে বৈষম্য ৰাজনীতিয়েতো পৃথিৱীত, গোটেই পৃথিৱীখনত কেৱল বৈষম্য আনি থৈছে ৰাজনীতি একমাত্ৰ। আৰু সম্প্ৰীতি আৰু শৃংখলা বজাই ৰাখিছে সংস্কৃতিয়ে, ক্ৰিয়া আৰু সংস্কৃতিয়ে মানুহক ঐক্যবদ্ধভাৱে জীয়াই থাকিবলৈ চেডো কৈ আছোঁ। খুব এটা আশাৰ ইতিমধ্যে গোটেইখিনি কথা সজাই কৈছে। যদি এটা আশা দেখোঁ যে এইটো কি ধৰণৰ হ'বলৈ বা শিল্পসংস্কৃতিৰ প্ৰতি আপোনাৰ আহ্বান কি থাকিব? যিসকল শিল্পী অসমত গৈছে 2000 শিল্পী মোৰ আহ্বান হ'ল, যদিহে ওলাই আহিছে, যদিহে ৰাইজৰ প্ৰয়োজনত যদি ওলাই আহিছে, তেতিয়াহ'লে এটা বুনিয়াদ তৈয়াৰ কৰা হওক, এটা বুনিয়াদ, এখন নক্সা, সেই নক্সা এখন চাই লওক, নক্সা এখনৰ গভীৰ তন্ত্ৰৰ মাজত সোমাই যাওক। আবেগত নহয়। নাই আকৌ সুধিছোঁ যে সেইসকল শিল্পীৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব যদি সেই 2000 শিল্পী মই আনৰ কথা ক'ব নোৱাৰোঁ, মই মোক জানো। তথাপিতো আপুনি নৱপ্ৰজন্মক সদায় প্ৰেৰণা যোগায় যে তোমালোক ভূপেন্দ্ৰৰ পথেৰে এই শব্দৰে আগবাঢ়ি যোৱা বুলি সদায় প্ৰেৰণা যোগায়। চবৰ ব্যক্তিগত চিন্তা চৰ্চা আছে। আমি ওলাই যাওঁতেতো গম নাপাম কাৰ একাউণ্টছত কি সোমাই যাব ৰাজকোষত, গম পাবা জানো? সেইটো কোনোবাই ক'ব জানো? মোৰ একাউণ্টছখন, চবৰ একাউণ্টছবিলাক টেলি কৰক, হঠাৎ আকৌ নোটা হৈ যাব পাৰে না। দুমাহমান বহাগৰ আগলৈকে টাইট কৰি চাওঁ। মই মোৰ সেইটো অনুৰোধ কৰিম চবৰে, সুবিধাবাদীসকলৰ কথা কওঁ, আইদাৰ শিল্পী বা কিবা যিয়ে নহওক, সুবিধাবাদীসকলক যিয়ে ৰাইজক আগুৱা পাৰিছে, সিও সুবিধাবাদী। সমাজৰ মাজত থাকি ৰাইজক আগুৱা পাৰিছে, সুবিধাবাদী। ৰাজনীতি কৰি ৰাইজক আগুৱা পাৰিছে, তেওঁ সুবিধাবাদী। গতিকে হঠাৎ মোটা অংকৰ বিনিময় হ'ব পাৰে। কিন্তু হাজৰিকা, মহেন্দ্ৰ হাজৰিকা নামৰ তেখেতক নোৱাৰে। তেখেতে মোৰ তিনিটা ভাতৰ ভৰা, মই সৰুতে ৰোৱা গছবিলাক এতিয়া লাখটকীয়া হৈ আছে। মোৰ জনতাৰ ঘৰত মোৰ ঘৰ, মই এটা বাটৰুৱা, জনতাৰ ঘৰত মোৰ ঘৰ, জনতাই বুজি পাই মই। জয়